আজি আমাৰ কচুগাঁও বিটিচি সমষ্টিৰ অধীনত থকা জলাইশ্ৰী আমাৰ সান্তাল বস্তিৰ এইখন গাঁৱত আমি এটা নিৰ্বাচনী সভা অনুষ্ঠিত কৰিলোঁ আৰু আমি আহাৰ খবৰটো পাই আমাৰ এই জলাইশ্ৰী লতামাৰী আৰু সাজে বস্তিৰ যিবিলাক সান্তালী ভাই বন্ধুসকল আছে যিসকলে নেকি UPPL আৰু BJP দলৰ লগত তেওঁলোকে কাম কৰি আহিছিলে এই সকলে আমাৰ আজিৰ এই সভাখনত আহি পেলাই তেওঁলোকে যোগদান কৰিলে টোটেল 114 জন আমাৰ BJP UPPL পৰা ওলাই আহি BPF দলত যোগদান কৰিছে আমি তেখেতসকলক স্বাগতম জনালো আমাৰ এইখন গাঁৱত BPFৰ ভেটিটো অলপ দুৰ্বল আছে কিন্তু আজি তেখেতসকলে আমাৰ এইখন গাঁৱত যিমানখিনি ৰাইজ আছে UPPL বা BJP কৰা বিলাকে কমপ্লিটলি এইবিলাক দল ত্যাগ কৰি পেলাই BPF দলত আহাৰ ফলত এই আমাৰ জলাইশ্ৰী গাঁওখনত BPF দলৰে শক্তি সবতকৈ বেছি হৈ গ'ল আৰু ইয়াত বেলেগ দলৰ কোনো তেনেকুৱা এজনো সাপোৰ্টাৰ নাই এই অঞ্চল কমপ্লিটলি আমাৰ হাতত আহি গ'ল আৰু এই অঞ্চলৰ ৰাইজে আমাক স্পষ্টভাৱে কথা দিছে যে আগন্তুক 22 তাৰিখৰ নিৰ্বাচনত আমি BPF দলৰ নাঙল ছবিতে ভোট মাৰি পেলাই যিকোনো প্ৰকাৰে কচুগাঁও সমষ্টিৰ পৰা BPF দলৰ প্ৰাৰ্থীজনকে জিকাই দিব আৰু হাগ্ৰামা মহিলাৰী সাহেবৰ নেতৃত্বত আমাৰ বিটিচিত BPFৰ চৰকাৰ গঠন কৰিবৰ কাৰণে তেখেতসকলে সহায় কৰিব আমি সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই অঞ্চলৰ কৰ্মী ৰাইজ তেখেতসকলে স্বেচ্ছাই স্বতঃস্ফূৰ্তভাৱে ওলাই আহি পেলাই যে BPF দলত যোগদান কৰিছে সেইটো আমাৰ কাৰণে এটা আদৰণীয় বিষয় আৰু তেখেতসকলক দিয়াৰ কাৰণে আমি আজি এই যোগদানৰ জৰিয়তে BPF দললৈ আঁকোৱালি লৈছোঁ দেখা গৈছে যে BJP দলৰ ফালৰ পৰা তেওঁলোকে যেহেতু কচুগাঁও সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে কেণ্ডিডেট ইতিমধ্যে থিয় কৰাইছে কিন্তু আমি নাজানো তেওঁলোকৰ মাজত কি হৈছে কি নহৈছে BJP দলৰ মাজত নতুন আৰু পুৰণাৰ মাজত এটা সংঘাত হৈছে আৰু কেণ্ডিডেটক লৈ পেলাই তেওঁলোকৰ মাজত যথেষ্ট মনোমালিন্য হৈছে মনোবল ভাঙি গৈছে আৰু কোনো প্ৰকাৰে বৰ্তমানৰ যিজন প্ৰাৰ্থী আছে তেখেতক 1%ও আমাৰ BJPৰ মানুহবিলাকে একচেপ্ট কৰিবলৈ ৰাজি হোৱা নাই তেখেতক ডাইৰেক্টলি ৰিজেক্ট কৰিছে আৰু তেওঁলোকে আমাৰ BCC 6 নম্বৰ কচুগাঁও সমষ্টিৰ অধীনত এটা সুশাসন আনিবৰ কাৰণে শান্তি সম্প্ৰীতি আনিবৰ কাৰণে আমাৰ এজন গণতান্ত্ৰিক নেতা আমাৰ গণতান্ত্ৰিক মানে কি কয় চিন্তা চৰ্চা থকা এইটো দল আৰু ব্যক্তিকে ভোট দিবৰ কাৰণে আজি অকল BPFৰ মাত্ৰ নহয় UPPL কৰা বিলাকেও ভোট দিবলৈ তেওঁলোকেও সিদ্ধান্ত লৈছে BJP কৰা বিলাকেও BJPত থাকিও তেখেতসকলে BPF দলকে ভোট দিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈ পেলাই যোগাযোগত আছে আৰু কোনো প্ৰকাৰে তেওঁলোকে মানে BJP কৰিলেও BJP দলৰ প্ৰাৰ্থীজনক ভোট নিদিয়ে UPPL কৰিলেও UPPL দলৰ প্ৰাৰ্থীজনক ভোট নিদিয়ে সবে মোকে ভোট দিবৰ কাৰণে মোৰ লগত ইতিমধ্যে যোগাযোগ সম্পূৰ্ণভাৱে আমি মানে চলাই আছো আৰু তেখেতসকলে আগ্ৰহৰে নিজে আগবাঢ়ি আহিছে ইয়াৰ কাৰণে আজি আমি চাৰিওপিনৰ পৰা ভোট পাবলৈ সক্ষম হ'ম BPFটো আছে আৰু ইয়াৰ বাহিৰেও UPPL BJP বা বেলেগ বেলেগ দলৰ পৰাও প্ৰচুৰভাৱে ভোট বাহিৰৰ পৰা এতিয়া আমাৰ নামত পৰিব আৰু ইয়াৰ কাৰণে প্ৰচুৰভাৱে আমি ৰেকৰ্ড মানে লাভ কৰি পেলাই এটা ৰেকৰ্ড সৃষ্টি কৰি পেলাই এইবাৰ নিৰ্বাচনত জিকি যাম বুলি মোৰ এটা মানে বিশ্বাস মই এতিয়া ল'ব পৰা হৈছে আপুনি এজন BPFৰ জ্যেষ্ঠ নেতা আৰু দোতমাৰ আগন্তুক এই ক্ষেত্ৰত আপুনি কি কয় আমি প্ৰথম অৱস্থাত খুব ভাল পাইছিলোঁ যে এদিন আগত আমাৰ অসমৰ BJPৰ সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া দেৱে নিজ মুখেৰে তেখেতে মিডিয়াৰ আগত ঘোষণা কৰিছিলে যে আমি দতমা সমষ্টিত যেহেতু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মস্থান গতিকে আমাৰ BJP দলৰ ফালৰ পৰা দতমা সমষ্টিত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক শ্ৰদ্ধা জনাই সন্মান জনাই আমি কেণ্ডিডেট নিদিম বুলি তেখেতসকলে ঘোষণা কৰিছিলে আমি তেখেতক ধন্যবাদ দিছিলোঁ সঁচাকৈ BJPয়ে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক সন্মান জনাই শ্ৰদ্ধা জনাই আমাৰ বড় জাতিক এটা মৰ্যাদা প্ৰদান কৰিছে বড় জাতিক মানে সন্মান জনাইছে বুলি আমি খুব মানে ভাল পাইছিলোঁ কিন্তু দেখা গ'ল যে নেক্সট দিনাখন আকৌ দতমাৰ BJPৰ ফালৰ পৰা কেণ্ডিডেটটো ঘোষণা কৰিলে আৰু এইটো ঘোষণা কৰাৰ পাছত আমাৰ মাজত এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এতিয়ালৈকে সৃষ্টি নোহোৱা নহয় সৃষ্টি হৈছে সৃষ্টিটো মানে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাটো হ'ল কি যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক শ্ৰদ্ধা জনাই কেণ্ডিডেট নিদিম বুলি কোৱাৰ পাছত কেণ্ডিডেট দিয়াৰ দ্বাৰা দি তেওঁলোকে বডোফাক কি বুলি বুজাব খুজিছে এইটো ডাঙৰ এটা প্ৰশ্ন হৈছে যে আসলতে তেখেতসকলে মানে কি কয়
বদপা উপেন্দ্ৰনাথ ব্ৰহ্মক শ্ৰদ্ধা নজনায় নেকি বদপা উপেন্দ্ৰনাথ ব্ৰহ্মক তেখেতসকলে আচলতে সন্মান নিদিয়ে নেকি যাৰ কাৰণে নিজে নিজ মুখেৰে তেওঁলোকে কৈছিলে যে আমি বদপা উপেন্দ্ৰনাথ ব্ৰহ্মক শ্ৰদ্ধা জনাই কেণ্ডিডেট নিদিম বুলি কোৱাৰ পাছত আকৌ কেণ্ডিডেট দিলে আৰু এইটো লৈ পেলাই আমাৰ মাজত বিভিন্ন ধৰণৰ চৰ্চা হৈছে বিভিন্ন ধৰণৰ মানে প্ৰতিক্ৰিয়া হৈছে মই ক'ব নোৱাৰো যে তেখেতসকলে কি চিটুৱেশ্যনত পৰি পেলাই নিদিম বুলি কৈছিলে আৰু কি চিটুৱেশ্যনত পৰি পেলাই তেখেতসকলে কেণ্ডিডেট দিলে এইটো তেওঁলোকেহে ভালকৈ ৰাইজৰ আগত স্পষ্টীকৰণটো দিব পাৰিব কিন্তু বড়ো ৰাইজৰ মাজত এইটো লৈ পেলাই বিভিন্ন ধৰণৰ এটা চৰ্চা হৈছে যে ক'তবা নহয় ক'তবা কেনেবাকে বদপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নাম লৈ ৰাজনীতি কৰাৰ বেলিকা বদপা উপেন্দ্ৰনাথ ব্ৰহ্মক এবাৰ মানে শ্ৰদ্ধা জনাবৰ কাৰণে কেণ্ডিডেট নিদিব বুলি ক'লে আকৌ কেণ্ডিডেট দিয়াৰ দ্বাৰা দি অপমান কৰাৰ নিচিনা এটা সিদ্ধান্ত লোৱাৰ দৰে হ'ল নেকি তেনেকুৱা ধৰণৰ বড়োবিলাকৰ মাজত এটা চৰ্চা হোৱাটো আমি শুনিবলৈ পাইছো Thank you.